এতিয়া তোমালৈ বৰকৈ মনত পৰে অ' মা, বৰকৈ মনত পৰে মোৰ আপোন ঘৰখনলৈ, মনত পৰে সিদিনাৰ কথাবোৰলৈ। মই আবদ্ধ হৈ পৰিছোঁ নিৰ্মাণ নিস্তব্ধ এটি আন্ধাৰ কোঠালি। কিছুমান মানৱ কংকালৰ চিঞৰ বাখৰে কামুৰি কামুৰি খাই পেলাব খোজে মোৰ মগজুবোৰ। সহিব নোৱাৰা এক গধুৰ যান্তনাই মোৰ বুকুত ছাতি ফুটি কৰে। টুপ টুপকৈ বৈ যায় তুঠাৰী অশ্ৰু। মোক মুক্তি লাগে, আন্ধাৰ নেলাগে মোক লাগে পূৰ্ণিমাৰ ৰাতি জোনবাই পোহৰ। মোক লাগে দূৰণিৰ পৰা ভাহি অহা সুমধুৰ বাঁহীসুৰ। আৰু কিমান অপেক্ষা কৰিম নিমাত নিস্তব্ধ এই আন্ধাৰ কোঠালিত। মোৰ ভয় লাগে কিজানি নিয়তিৰ বিধানে মোক কাহিনীয়ে। মই জীয়াই থাকিব বিচাৰোঁ অ' মা, মোৰ অসহায় জীৱনত জীয়াই থাকিবলৈ তোমাক লাগে। মই আৰু নোৱাৰোঁ অ' মা, আৰু কিমান সহ্য কৰিম অকলে অকলে, আৰু কিমান কান্দিম। মোৰ চকুলোবোৰ শেষ হ'ব ধৰিছে। মই আৰু একো নিবিচাৰোঁ অ' মা, মোক কেৱল মুক্তি লাগে। আউখী ৰাতি এই ঘোৰ আন্ধাৰৰ পৰা মোক মুক্তি লাগে মা।